हेलो डियर व्यूअर्स yusufsupdate आज एटू भिडिओ लै आपनालोকক पोनप्रथमे स्वागतम जानाइছোঁ। चाওক আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ খুবেই গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ এটা ভিডিও লৈ। চাওক য'ত নেকি আলোচনা কৰিম আজি মূলতঃ ফিচাৰী লোন। চাওক আপুনি কেনেকৈ ফিচাৰী লোন মানে লাভ কৰিব বা কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয়ে কিন্তু আজিৰ এইটো ভিডিওত সম্পূৰ্ণ প্ৰসেস দেখুৱাই দিয়া হৈছে। সো ভিডিওটো আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱাৰ কাৰণে চেষ্টা কৰিব। সো চাওক ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট জনাইছোঁ, যদি আপুনি মোৰ এইটো চেনেলত আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো তলৰ পৰা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, লগতে অল নটিফিকেশন এলাউ কৰি দিব যাতে মই আপলোড দিয়া যিকোনো ধৰণৰ ইনফৰ্মেটিভ তথা ইম্পৰ্টেণ্ট ভিডিওসমূহৰ নটিফিকেশন সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। সো আহক পলম নকৰাকৈ ভিডিওটোৰ মূল কথালৈ আগবাঢ়ো। চাওক সিম্পলি আপুনি কি কৰিব লাগিব, কেনেকৈ আপুনি আবেদন মানে জনাব ফিচাৰী লোনৰ কাৰণে আজি কিন্তু এইটো ভিডিওত মূলতঃ গোটেইখিনি বস্তু কিন্তু জনাই দিম। আৰু ইয়াৰ কাৰণে কি কি নথিপত্ৰ তথা ডকুমেণ্টছ লাগিব আৰু ক'ত জমা দিব লাগিব, ফৰ্ম ক'ত পাব, সবিশেষ কিন্তু মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম এইটো ভিডিওৰ জৰিয়তে। সো ভিডিওটো আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থকাৰ কাৰণে চেষ্টা কৰিব। চাওক সিম্পলি আপুনি কি কৰিব লাগিব, ইয়াৰ কাৰণে বিশেষ একো নথিৰ প্ৰয়োজন নহয়। মানে ফৰ্মটো আপুনি ৱেবছাইট অথবা আপোনাৰ নিকটৱৰ্তী গ্ৰাম পঞ্চায়ত বা ব্লকত আপুনি পাই যাব, বা ডিসি কোৰ্টত গ'লেও আপুনি এইটো ফৰ্ম পাই যাব। ফিচাৰী লোনৰ কাৰণে এপ্লাইৰ যিটো ফৰ্ম সেই ফৰ্মখন আপুনি পাই যাব। এতিয়া কথা হ'ল ফৰ্মখনৰ লগত কি কি ডকুমেণ্ট লাগিব। চাওক ডকুমেণ্টবিলাক মই একেলগে কৈ দিছোঁ। মূলতঃ আপোনাৰ কি লাগিব, অতি কমেও 1 বিঘা মাটিৰ আপোনাৰ এটা ফিচাৰী থাকিব লাগিব আৰু তাৰ যেটো ল্যান্ড হোল্ডিং মাটিটোৰ সেই মাটিটোৰ ল্যান্ড হোল্ডিংটো কিন্তু লাগিব। চাওক ল্যান্ড হোল্ডিংটো মই দেখুৱাই দিছোঁ এনেকুৱা ধৰণৰ হ'ব ল্যান্ড হোল্ডিংটো। আপুনি এই ল্যান্ড হোল্ডিংটো কেনেকৈ উলিয়াব লাগিব বা এপ্লাই কৰিব লাগিব, যদি আপোনাৰ মাটিটোৰ ল্যান্ড হোল্ডিং নাই আপুনি কেনেকৈ আবেদন কৰিব পাৰিব, মোৰ চেনেলত আপুনি সেইটো ভিডিও পাই যাব। মই ভিডিওটোৰ লিংক ডেসক্ৰিপশ্যনত একেবাৰে ওপৰত দি দিম, আপুনি সেই ভিডিওটো চাই পেলাই ল্যান্ড হোল্ডিংটো উলিয়াই ল'ব পাৰিব। যদি মোৰ সেইটো ভিডিও চোৱা নাই আপুনি সেই ভিডিওটো লিংকত ক্লিক কৰি অথবা চেনেল ভিজিট কৰি আপুনি ভিডিওটো চাই ল'ব পাৰিব। মোৰ অন্যান্য ভিডিওৰ লিংকবিলাকো ডেসক্ৰিপশ্যনত দিয়া থাকিব, আপুনি যদি বিচাৰে ভিডিওবিলাক চাই ল'ব পাৰিব। যদি আপোনাৰ ইম্পৰ্টেণ্ট হয় বুলি ভাবে এনেকুৱা ধৰণৰ ভিডিওটো এটা লাইক দিবলৈ নাপাহৰিব। চাওক মূলতঃ কি লাগিব, পোনপ্ৰথমে মই কৈ দিলোঁ এটা ল্যান্ড হোল্ডিং লাগিব, যিটো নেকি আপোনাৰ ফিচাৰী আছে সেই ফিচাৰীটোৰ নামত আপোনাৰ যিটো মাটি আছে সেই মাটিটোৰ ল্যান্ড হোল্ডিংটো কিন্তু লাগিব। নেক্সট চাওক কি লাগিব, আপোনাৰ আইডি প্ৰুফ আৰু এড্ৰেছ প্ৰুফ লাগিব। ইয়াৰ পিছত পেন কাৰ্ড লাগিব। নেক্সট লাগিব বেংক একাউণ্ট ডিটেইলছৰ লগত একাউণ্টৰ জেৰক্স কপি এটা লাগিব। আৰু গোটেইখিনি বস্তু ফৰ্মৰ লগত ফিল আপ কৰি পেলাই আপুনি ক'ত জমা দিব লাগিব চাওক সেইখিনি বস্তু মই এইটো ভিডিওৰ জৰিয়তে আজি কৈ দিবলৈ চেষ্টা কৰিম। চাওক সিম্পলি আপুনি কি কৰিব, আপোনাৰ যিটো জিপি হয় বা ভিচিডিসি হয়, চাওক আপোনাৰ যিটো ভিচিডিসি হয় সেই ভিচিডিসিৰ যিটো মানে মুৰব্বী থাকিব তেখেতৰ হাতত এইখন ফৰ্ম জমা দিব পাৰিব, অথবা আপুনি কি কৰিব পাৰিব ব্লক লেভেললৈকে মানে গুচি যাব পাৰিব। আপুনি সিম্পলি আপুনি ব্লকত গৈ পেলাই এই যিটো ফৰ্ম আৰু লগতে যিখিনি লাগতিয়াল নথিপত্ৰ এই নথিপত্ৰ কিন্তু জমা দিব পাৰিব। জমা দিলে কি হ'ব, আপোনাৰ লোনটো হৈ যাব। লোনটো আপুনি 1 পৰা 5 লাখ টকাৰ ভিতৰত এইটো লোন পাই যাব। সো আশা কৰোঁ ভিডিওটো চাই আপোনাৰ ভাল লাগিল। যদি ভাল লাগিল ভিডিওটোত এটা লাইক দিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইক বা ছাবস্ক্ৰাইবাৰে মোক ভিডিওটো নেক্সট এটা ভিডিও বনোৱাৰ কাৰণে অধিক আগ্ৰহী কৰি তোলে। সো ভিডিওবিলাক আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, কিবা বস্তু বুজি নাপালে মোক সুধিব, মই নিশ্চয় আপোনালোকৰ কমেণ্টছৰ ৰিপ্লাই দিওঁ। ইয়াৰ লগতে যদি চেনেলটোত নতুনকৈ আহিছে আপোনাক আকৌ এবাৰ ৰিকুৱেষ্ট জনাইছোঁ, যদি আপুনি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ তথা ইম্পৰ্টেণ্ট ভিডিওবিলাক পোৱাৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এইটো চেনেলত নিত্য নতুন ইনফৰ্মেটিভ আপডেটছবিলাক কিন্তু আপোনালোকক সকলোতকৈ আগত দি থাকোঁ। সো যিয়ে নহওক আজিৰ ভিডিওটোৰ পৰা ইমানতে বিদায় ল'ব বিচাৰিছোঁ। পুনৰ লগ পাম আপোনাক yusufsupdateৰ নতুন এটা ভিডিওৰ সৈতে। তেতিয়ালৈকে আপুনি ভালে থাকক, সুস্থ থাকক তাৰেই কামনা কৰিলোঁ। ভিডিওটো আপুনি শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিওটোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ, জয় অসম, বাই বাই।